আমি কি হয় বিদ্যুতৰ কথা আমি আলোচনা কৰি আছিলোঁ আৰু আমি পঢ়ি আছিলোঁ কি পৰিবাহীৰ ৰোধ নিৰ্ভৰ কৰা কাৰকসমূহ মানে পৰিবাহী এডালৰ ৰোধ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। তো তাত এটা কাৰ্যকলাপ দিছিলে আৰু কাৰ্যকলাপটোৰ পৰা আমি কি দেখিছিলোঁ যে তাৰৰ দৈৰ্ঘ্য দুগুণ হ'লে এমিটাৰৰ পাঠ আধালৈ হ্ৰাস হয়। মানে এমিটাৰৰ পাঠ মানে হ'ল প্ৰবাহ, অৰ্থাৎ পৰিবাহী এডালৰ যদি দৈৰ্ঘ্য দুগুণ কৰি দিয়া হয় তেনেহ'লে তাৰ মাজেৰে চালিত প্ৰবাহটো আধালৈ হ্ৰাস হৈ যায়। ঠিক তেনেকৈ দেখিছিলোঁ যে বৰ্তনীত একে দৈৰ্ঘ্যৰ আৰু একে পদাৰ্থৰ শকত তাঁৰ ব্যৱহাৰ কৰিলে এমিটাৰৰ পাঠ বাঢ়ে। আকৌ যদি কি হয় একে দৈৰ্ঘ্য আৰু একে পদাৰ্থৰ যদি শকত তাঁৰ এডাল ব্যৱহাৰ কৰোঁ তেন্তে ক্ষীণ তাঁৰ এডালতকৈ শকত তাঁৰ এডালত কি হয় প্ৰবাহৰ মানটো বাঢ়ি যায়। এমিটাৰৰ পাঠ মানে হ'ল প্ৰবাহৰ মান। একে দৈৰ্ঘ্য আৰু একে প্ৰস্থচ্ছেদৰ কিন্তু বেলেগ পদাৰ্থৰ তাঁৰ ব্যৱহাৰ কৰিলে এমিটাৰৰ পাঠ সলনি হয়। ওমৰ সূত্ৰ প্ৰয়োগ কৰি আমি পাওঁ যে পৰিবাহীৰ ৰোধ কি হয় তিনিটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। এটা হ'ল পৰিবাহীৰ দৈৰ্ঘ্য, এটা হ'ল প্ৰস্থচ্ছেদৰ কালি আৰু এটা হ'ল পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত। এতিয়া কি হয় পৰিবাহী এডালৰ ৰোধ তাৰ দৈৰ্ঘ্যৰ সমানুপাতিক। মানে কি যে দৈৰ্ঘ্য বাঢ়িলে ৰোধো বাঢ়িব, দৈৰ্ঘ্য কমিলে ৰোধো কমিব। আমি যদি পৰিবাহী এডালৰ দৈৰ্ঘ্য দুগুণ কৰি দিওঁ তেনেহ'লে ৰোধৰ মানো দুগুণ হৈ যাব, অৰ্থাৎ আৰ সমানুপাতিক এল। 2 নম্বৰত দিছে প্ৰস্থচ্ছেদৰ কালি। পৰিবাহীৰ ৰোধ তাৰ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক, অৰ্থাৎ পৰিবাহী এডালৰ যদি প্ৰস্থচ্ছেদৰ কালিটো বাঢ়ে তেনেহ'লে তাৰ ৰোধটো কমিব আৰু প্ৰস্থচ্ছেদৰ কালি যদি কমে তেনেহ'লে ৰোধ বাঢ়িব। সেইকাৰণে কি হয় ক্ষীণ তাঁৰ এডালতকৈ শকত তাঁৰ এডালৰ মাজেৰে সহজে বিদ্যুৎ পাৰ হৈ যাব পাৰে, কাৰণ ক্ষীণ তাঁৰ এডালৰ তুলনাত শকত তাঁৰ এডালৰ ৰোধ কম। 3 নম্বৰ আছিলে পদাৰ্থৰ প্ৰকৃতি। এতিয়া কি হয় পৰিবাহী এডাল কি পদাৰ্থৰে নিৰ্মিত তাৰ ওপৰত পৰিবাহী এডালৰ ৰোধ নিৰ্ভৰ কৰে। যদি পদাৰ্থৰ মানে কি বেলেগ বেলেগ পদাৰ্থৰ ৰোধ বেলেগ বেলেগ হয়, বেলেগ বেলেগ পদাৰ্থৰ কি হয় ৰোধটো বেলেগ বেলেগ হয়। সেইকাৰণে কৈছে যে পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত পৰিবাহীৰ ৰোধ নিৰ্ভৰ কৰে বুলি। সঠিক জোখমাখৰ পৰা দেখা যায় যে সুষম ধাতুৰ তাঁৰৰ ৰোধ ইয়াৰ দৈৰ্ঘ্যৰ সমানুপাতিক আৰু প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক, অৰ্থাৎ আৰ সমানুপাতিক এল আৰু আৰ ব্যস্তানুপাতিক। ইয়াত 1/a লিখিছে কি L/a লিখিছে, আচলতে L/a নহয় 1/a। এতিয়া যদি আমি এই দুইটা সমীকৰণক একেলগ কৰি দিওঁ, একেলগ কৰি দিলে কি হ'ব আৰ ব্যস্তানুপাতিক L/a, এতিয়াহে L/a হ'ব। কিন্তু প্ৰস্থচ্ছেদৰ কালিৰ কথা যেতিয়া তুমি লিখিবা তেতিয়া আৰ ব্যস্তানুপাতিক 1/a লিখিব লাগিব। এতিয়া যদি আমি সমানুপাতিক চিনডাল উঠাই দিওঁ তেনেহ'লে তাৰ জেগাত আমি কি কৰিব লাগিব এটা সমানুপাতিক ধ্ৰুৱক বহাব লাগিব। সেইকাৰণে আমি কি লিখিলোঁ যে আৰ ইকুৱেল ৰ ইনটু L/a। এটা পি নিচিনা দেখিবলৈ আখৰটো যে সেইটোৱে হ'ল ৰ, আৰু ৰ হ'ল সমানুপাতিক ধ্ৰুৱক, আৰু ইয়াক পৰিবাহী পদাৰ্থৰ ৰোধকতা বুলি কোৱা হয়। এই ৰটোকে ৰোধকতা বুলি কয়। বুজি পালা কথাটো? তাৰপিছত চোৱা এতিয়া আমি কি গম পালোঁ যে ৰটো এটা সমানুপাতিক ধ্ৰুৱক আৰু ইয়াক পৰিবাহী পদাৰ্থৰ ৰোধকতা বুলি কোৱা হয়। আৰু ৰোধকতাৰ SI একক হ'ল ওম মিটাৰ। এককটো মনত ৰাখিবা ওম মিটাৰ। এই পদাৰ্থ এটাৰ বৈশিষ্ট্যমূলক ধৰ্ম ধাতু বা সংকৰ ধাতুৰ ৰোধকতা অতি কম। যিবোৰ ধাতু থাকে বা যিবোৰ সংকৰ ধাতু থাকে, সংকৰ ধাতুৰ কথাটো জানা নহয়, দুটা বা ততোধিক ধাতু বা এটা ধাতু এটা অধাতুৰ সমসত্ব মিশ্ৰণকে সংকৰ ধাতু বুলি কয়। গতিকে ধাতু আৰু সংকৰ ধাতুৰ ৰোধকতা কম, সেইকাৰণে ইহঁতৰ মাজেৰে কি হয় বিদ্যুৎ সহজে পাৰ হৈ যাব পাৰে। ইয়াৰ মানৰ পৰিসৰ হ'ল 10⁻⁻8। মনত ৰাখিবা -8 +8 নহয়, কিন্তু 10⁻⁻8 ওম মিটাৰৰ পৰা 10⁻⁻6 ওম মিটাৰৰ ভিতৰত। এইটোৱে হ'ল তাৰ মানৰ পৰিসৰ।
সিহঁত বিদ্যুতৰ সুপৰিবাহী, এইবোৰৰ মাজেৰে বিদ্যুৎ পাৰ হৈ যাব পাৰে। কিন্তু ৰবৰ, কাঁচ এইবোৰৰ দৰে অপৰিবাহীবিলাকৰ ৰোধকতাৰ পৰিসৰ 10⁻12 ওম মিটাৰৰ পৰা 10⁻17 ওম মিটাৰ পৰ্যন্ত হয়, আৰু এইবোৰৰ মাজেৰে কি হয়, বিদ্যুৎ পাৰ হৈ যাব নোৱাৰে। পদাৰ্থৰ ৰোধ আৰু ৰোধকতা দুয়োটাৰ উষ্ণতাৰ লগত পৰিৱৰ্তন হয়। এতিয়া কি হয়, ৰোধ আৰু ৰোধকতা দুয়োটাই পদাৰ্থৰ উষ্ণতাৰ ওপৰত পৰিৱৰ্তন হ'ব। এতিয়া এখন তালিকা দিছে যি 12.2, য'ত 20 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত কিছুমান পদাৰ্থৰ বৈদ্যুতিক ৰোধকতা দি থোৱা আছে। এতিয়া ইয়াৰ তলতে লিখা আছে যে এই মানসমূহ তুমি মনত ৰখাৰ দৰকাৰ নাই, কিন্তু মনত ৰাখিব লাগে। ৰাখিব এইকাৰণে লাগিব, সিহঁতে কয় নালাগে বুলি, কিন্তু ৰাখিব এইকাৰণে লাগে যে কেতিয়াবা কি হয়, এনেকুৱা কিছুমান অংক আহে য'ত তোমাক ৰোধকতা উলিয়াবলৈ দিব, আৰু ৰোধকতা উলিওৱাৰ পাছত তুমি সেই পদাৰ্থটো কি চিনাক্ত কৰিবলৈ দিয়ে। গতিকে তুমি কোনটো পদাৰ্থৰ ৰোধকতা কিমান সেইটো গম পালেহে তুমি চিনাক্ত কৰিব পাৰিবা। সেইকাৰণে কি হয়, মনত ৰখাটো দৰকাৰ। 12.2 নং তালিকাত দেখা যায় যে সংকৰ ধাতুৰ ৰোধকতা সাধাৰণতে ইয়াক গঠনকাৰী ধাতুকেইটাতকৈ বেছি। এতিয়া যিবোৰ সংকৰ ধাতু, সেই সংকৰ ধাতুবোৰৰ ৰোধকতাটো কি হয়, তাহাঁতে যিবোৰ ধাতুৰ পৰা গঠন হয় সেই ধাতুবোৰতকৈ বেছি হয়। আৰু ইহঁতে কি হয়, উচ্চ উষ্ণতা সংকৰ ধাতুৰ জাৰণ নঘটে, মানে জ্বলি নাযায়। সেইকাৰণে কি হয়, ইহঁতক বৈদ্যুতিক ইস্ত্ৰি, পাওৰুটি, সেকা যন্ত্ৰ আদি বৈদ্যুতিক তাপ উৎপাদক সঁজুলিবিলাকত ব্যৱহাৰ কৰা হয়। তাৰপিছত আৰু এটা পদাৰ্থ আছে যিটো টাংষ্টেন বুলি কয়। আজিকালি CFL বাল্বত নেদেখিবা তোমালোকে, কিন্তু আগৰ যিবোৰ বাল্ব আছিলে, ধৰা হালধীয়া বা ৰঙা নিচিনা পোহৰ দিয়ে যে, সেই বাল্ববোৰত দেখিবা ভিতৰত এডাল পাক খাই থকা তাৰৰ নিচিনা এডাল থাকে। সেই তাঁৰডালেই হ'ল টাংষ্টেন। আৰু টাংষ্টেনৰ কথা তোমালোকে পিছত পাবাগৈ, তাৰ গলনাংক বহুত উচ্চ, সেইকাৰণে তাক বৈদ্যুতিক বাল্বত ব্যৱহাৰ কৰা হয়। কাৰণ কাৰেণ্ট, ইমান শক্তিশালী কাৰেণ্টত জ্বলি নাযাবলৈ হ'লেতো তাৰ গলনাংক বেছি হ'বই লাগিব। কাৰণ ভাবাচোন, কিমান বেছি গৰম হোৱাৰ পিছত তাপ পোহৰলৈ পৰিৱৰ্তন হ'ব, কাৰণ তাপটোহে পৰিৱৰ্তন হৈ পোহৰ হয়। গতিকে সিমানখিনি তাপ সহ্য কৰিব পাৰিব লাগিব, সেইকাৰণে টাংষ্টেনৰ কি হয়, গলনাংক বেছি হয়। বিদ্যুৎ সৰবৰাহ তাঁৰত কপাৰ আৰু এলুমিনিয়াম ব্যৱহাৰ কৰা হয়। এতিয়া তালিকাখন তোমালোকক দিছে, তালিকাখন চোৱা। তাত প্ৰথম দি থোৱা আছে যিবোৰ বিদ্যুতৰ আটাইতকৈ ভাল পৰিৱেশী, ৰূপ বিদ্যুতৰ আটাইতকৈ ভাল পৰিৱেশী। তাৰপৰা যিমানে তললৈ আহি আছে সিমানে কমি কমি আহিছে, কিন্তু ভাল পৰিৱেশী। সংকৰ ধাতুলৈকে বিদ্যুতৰ ভাল পৰিবাহী হৈ থাকে, কিন্তু কাঁচ, কঠিন ৰবৰ, ইবনাইট, হীৰা, শুকান কাগজ এইবোৰ হ'ল বিদ্যুতৰ অপৰিবাহী। এতিয়া ইয়াৰ ৰোধকতা দিছে, ৰূপৰ 1.60 × 10⁻⁻8 ওম মিটাৰ, তামৰ 1.62 × 10⁻⁻8 ওম মিটাৰ, তেনেকৈ এলুমিনিয়াম, টাংষ্টেন, নিকেল, লো চবৰে দি গৈ আছে। আৰু তোমালোকে কি কৰিবা, এইখিনি তোমালোকে মনত ৰাখিবলৈ চাবা। আৰু তাৰ লগতে তোমালোকে এতিয়াই এটা বস্তু চাই থবা, এই যে সংকৰ ধাতুকেইটা দিছে, এই সংকৰ ধাতুকেইটা কি কি ধাতু বা অধাতু লগ লাগি পেলাই গঠন হৈছে, সেই বস্তুটো তোমালোকে এতিয়াই চাই থবা। কাৰণ সংকৰ ধাতুৰ ওপৰত পিছত মানে কি বেলেগ লেচনত পাবা, তাত এইবোৰ লিখিবলৈ আহে। ধৰা তোমাৰ সংকৰ ধাতু এটা দি দিলে বোলে নিক্ৰম, ইয়াত সংযুতি লিখিব লাগে, তোমালোকে লিখিব লাগিব যে নিকেল, তাম, মেংগানিজ আৰু লোৰ সংকৰ ধাতু হ'ল নিক্ৰম। গতিকে এইটো মনত ৰাখিবা।